তাৰিখৰ পৰা আজি 9 জুলাই তাৰিখলৈকে বালিকা ভৱন বিদ্যালয়ত গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত কৰা হৈছিল আৰু আজি আমি সামৰণি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। বালিকা ভৱন বিদ্যালয়ত প্ৰেক্ষাগৃহত উপবিষ্ট বিশিষ্ট ব্যক্তি, সমূহ অভিভাৱক, ছাত্ৰ-ছাত্ৰীসকললৈ আন্তৰিক সম্ভাষণ শুভেচ্ছা জনাই আমাৰ এই কৰ্মশালাৰ প্ৰশিক্ষণ লোৱা ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত এটি গোসাঁই নামেৰে আমি আজি এই অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ।
আমি সকলোৱে পৰিচিত এসময়ত যোৰহাট জিলাৰ পৰিদৰ্শক ৰূপে যোৰহাট জিলাৰ বিদ্যায়তনিক দিশৰ লগতে সহবিদ্যায়তনিক দিশত আগুৱাই নিবলৈ তেখেতে চেষ্টা কৰি আহিছিল। বৰ্তমান তেখেত শিৱসাগৰ জিলাৰ স্কুলসমূহৰ পৰিদৰ্শক ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে আৰু শিৱসাগৰ জিলাখনৰ শৈক্ষিক দিশ আৰু সহবিদ্যায়তনিক দিশত তেখেতে আগুৱাই নিবলৈ চেষ্টা কৰি আছে আৰু যোৰহাট জিলাৰ যেতিয়া পৰিদৰ্শক ৰূপে আছিলে তেতিয়া আমাৰ বিদ্যালয়খনৰ লগত মাননীয় ছাৰৰ এটা ঘনিষ্ঠ সম্পৰ্ক আছিলে। আমাৰ লগত সততে যোগাযোগ কৰে। বিদ্যালয়খনৰ শৈক্ষিক দিশ আৰু সহবিদ্যায়তনিক দিশৰ অগ্ৰগতিত তেখেতে সদায় আমাক উৎসাহ যোগাই আহিছিলে আৰু বহুদিন বিৰতিৰ পাছত আমি মাননীয় গগৈ ছাৰক আমাৰ মাজত পাই অতি আনন্দিত অনুভৱ কৰিছোঁ আৰু ছাৰৰ উপস্থিতিয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলক নিশ্চয় উপকৃত কৰিব আৰু আমাৰ বিদ্যালয়ৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা ছাৰক এটি ক্ষুদ্ৰ উপহাৰেৰে সম্বৰ্ধনা জনাবলৈ ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিছোঁ আৰু তুলিকা গগৈৰ সহযোগিতা আগবঢ়াবলৈ অনুৰোধ কৰিছোঁ। পুৰা পাইছোঁ ভণ্টি অকণ এইপিনে ঘূৰি দিয়া। আমাৰ মাজত উপস্থিত আছে বাল্য ভৱনৰ 3গৰাকী প্ৰাক্তন ছাত্ৰ ছাত্ৰী, যিগৰাকী আমাৰ মাজত এজন প্ৰাক্তন ছাত্ৰ আছে। যোৰহাট জগতৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু সম্বৰ্ধনা জনাবলৈ অনুৰোধ কৰিছোঁ। আৰু আমাৰ মাজত উপস্থিত আছে বাল্য ভৱনৰ আন এজন প্ৰাক্তন ছাত্ৰ অসীম শইকীয়া। তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। খুব ধুনীয়া আগতে নাটক কৰিছিল আৰু নেশ্যনেল লেভেলত বেষ্ট এক্টৰ পোৱা এজনে হৈছে আলোকপ্ৰতীম মহন্ত। এয়া আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ নাটক অন্ধবিশ্বাস।
ঠিক আছে আপনার নাম আমাকে কিন্তু যদি ব্যবহার করে আমি বলবো ঠিক আছে আপনাকে নাই নাই এটা বলতে হয় ঠিক আছে এটা ব্যবহার করে দিবা না মানুহক ঠগি ঠগি পাপে লাগিছে নে কিহে লাগিছে ক'ব নোৱাৰো পাই আইও গা চাবু বৰ বিষাই অলপমান মন্ত্ৰ পাঠে কৰি এখন বিয়া নামৰ কিতাপে আহিলে মোৰ মিছা মন্ত্ৰ পুথিখন নাহিছে তুমি বাধা আহিছে কি হৈছে বচ্চা তাই এতিয়া করছে অতি শীঘ্রে ইয়ালে লৈ ইয়াক খুৱাই নিশ্চয় অতি শীঘ্ৰে ভাবি তোমার গর্বের উপর বিশ্বাস নাই
আপোনালোকৰ প্ৰতি মোৰ বিনম্ৰ অনুৰোধ যাতে আপোনালোকে কেতিয়াও অন্ধবিশ্বাসত বিশ্বাস নকৰে।
Thank you.
আমাৰ ফালে নাম এখন আহি আছে মই আৰু ইটোৱে গৈ চামগে ৰ বল 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 ব্যৱস্থা কৰি আছো চন্দ্ৰী মহাৰাজৰ বাবে হিংসাখনৰ ব্যৱস্থা কৰা যাও ৰাজ্যৰ অৱস্থা চহৰৰ সকলো অংশতে এই বানপানীতেই দুখীয়া প্ৰজাই উপদেশ কৰিছে মোৰ সিংহাসন
যেতিয়া এই ধৰা অধৰ্মই ধৰ্মক মহাপাপে মহাপুণ্য গ্ৰাস কৰিবলৈ উদ্যত হয়, তেতিয়া এই ধৰ্ম ৰক্ষাৰ বাবে ধৰাধামত মই হওঁ অৱতাৰ। अध्यक्षानामधर्मस्य तदात्मानं सृजाम्यः परित्राणायं सद्भूरा विनाशाय जगदुष्कृपा धर्मसंस्थापनार्थाय सम्भवामि युगे युगे। এটি লোকসংগীত নাঙলৰ জোনা গীত। জোনা গীত নাঙলৰ জোনা।
Thank you.
ইমান পৰে ছাত্ৰ ছাত্ৰীসকলৰ গোটেই মানে কলা কৌশল অভিনয় গীত চাই বৰ ভাল লাগে আপ্লুত হ'লো আমি বৰুৱা মই মহন্ত বাইদেউ পূজা মানে গোটেই চাই আছোঁ আমনি লগা নাই অন্য এনেকুৱা সভাত থাকিলে গুচি যাওঁ বৰ বেছি থাকিব নোৱাৰি বৰ ভাল লাগিছে বিশেষকৈ লোকসংগীতৰ যিখিনি কৰিছে এইখিনি কৰিবলগীয়া আৰু বাল্য ভৱন বিদ্যালয়ৰ এটি ঐতিহ্য আছে ইয়াৰ ল'ৰা ছোৱালীবিলাকৰ যথেষ্টখিনি ভাল গুণ আছে আৰু এই গুণখিনি আচলতে বিদ্যালয়খনলৈ আহিলে পায় তেওঁলোকে আৰু গুণখিনি লৈ তেওঁলোকে ওলাই যায়গে আৰু এদিন তেওঁলোকে মনত পেলাব লাগিব আজি যিখিনি তেওঁলোকে কাৰ্যকলাপ কৰিলে সেইখিনি আমাৰ বয়স হ'লে তেওঁলোকৰ মনলৈ আহিব যে এনেধৰণে আমি বনগীত গাইছিলোঁ এনেকে আখ্যান গীতবিলাক গাইছিলোঁ এনেকে হৰিনামবিলাক গাইছিলোঁ বা আমি অভিনয় কৰিছিলোঁ সেইখিনি কৰিব লাগে আৰু গৰমটো সহ্য কৰিব পাৰিলে ভাল AC ৰুমত থকাতকৈ সেইখিনি আমি এতিয়া বয়সত নিজে উপলব্ধি কৰিছোঁ কাৰণ মানুহৰ স্বাস্থ্য ভালে থাকিবলৈ হ'লে গৰমত এইটো ক্লাইমেটত আমি ৰেজিষ্টেন্সটো ৰাখিব পাৰিলে আৰু ঘামবোৰ ওলাই গ'লে বহু বেমাৰৰ উপশম হয় গতিকে ইমান গৰম হ'লেও অভিভাৱকসকলে ইমান মন দি চাইছে আৰু তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকে আমাৰ বাইদেউ ছাৰহঁতে যিখিনি শিকাইছে প্ৰেচিডেণ্টেও লাগি আছে ইমান মনোযোগ দি
কথাবোৰ পাতিছোঁ, বৰ ভাল পাইছোঁ। আৰু মই ইয়াত এই হিটু অফিচ আছিল পৰিদৰ্শক থাকোঁতে বৰ ডাঙৰকৈ সাংস্কৃতিক প্ৰতিযোগিতা পাতিছিলোঁ বিদ্যালয়সমূহৰ মাজত। আৰু দেখা পালোঁ ইয়াৰ মাজৰ পৰাই ভাল ভাল ল'ৰা ছোৱালীবিলাক ওলাই গৈ কৰ্মক্ষেত্ৰত সুনাম কৰিব পাৰিছে। আমি চাকৰি দিব লগা হোৱা নাই। এতিয়া প্ৰিয়ংকা ভৰালী, মই যেতিয়া ইয়াত আছিলোঁ ক্লাছ 8ত পঢ়িছিলোঁ এইখন বিদ্যালয়ত, জ্যোতি সংগীতত গোটেই জিলাখনৰ ভিতৰত তাই ভালকে শ্ৰেষ্ঠ গায়িকা সন্মান পাইছিল। আৰু পিছত এতিয়া মঞ্চত তাই লাখ লাখ টকা পায় আৰু 5-6টা মানুহ হাজিৰা দি দৰমহা দি ৰাখিব পাৰিছে। ভূপেন হাজৰিকা আজি যদি গুৱাহাটী ইউনিভাৰ্চিটিত প্ৰফেচৰ কৰি থাকিলেহেঁতেন কোনেও চিনি নাপায়, যেনেকে আমাক কোনেও ভালকে চিনি নাপায়। কিন্তু গীতৰ দ্বাৰা এই মানুহজন পৃথিৱী বিখ্যাত হ'ল। আজিও সকলোৱে ভূপেন হাজৰিকাৰ গীত চৰ্চা কৰি থাকে, তোমালোকেও কৰা। আৰু এইবোৰে প্ৰতিযোগিতা আমি পাতিছিলোঁ। আমি জ্যোতি সংগীত, এই লোকগীত, আকৌ লোকসংগীতটোও দিছিলোঁ। লোকসংগীতৰ ভিতৰত মানে আমাৰ যিখিনি বিহু, ঐনিতম, নতুবা ঝুমুৰ আৰু গাই থকা তোমালোকে লাচিত বৰফুকনৰ গীত, ঢোলকৰ মণিকৰ গীত, এই গীতবিলাক বনগীতবিলাক এইবিলাক গাব লাগে। এইখিনি হ'ল আমাৰ লোকসংগীতৰ অংশ। আৰু এই বাদ্যযন্ত্ৰ যে বজাই আছে, ঢোল হওক, আমাৰ মানে দতৰাখন হওক বা তেনেধৰণে কিছুমান বাদ্য আমাৰ লোকবাদ্য, পেঁপাটো লোকবাদ্য। গতিকে এই লোকবাদ্যবিলাক চৰ্চা নকৰিলে, লোকসংগীত চৰ্চা নকৰিলে অসমীয়া জাতিটো দেখোন নাথাকিবই। গতিকে ইমান ভাল কাম কৰিছে বাল্য ভৱন বিদ্যালয়ে এই গ্ৰীষ্ম বন্ধৰ কৰ্মশালাখন পাতি, যে অসমীয়া জাতিৰ স্বকীয়তা আৰু আমাৰ অসমীয়া সংস্কৃতি বিজতৰীয়া নোহোৱাকৈ তেওঁলোকক সুৰবিলাক ৰাখি থব পাৰিছে। এতিয়া জ্যোতি সংগীতৰ স্বৰলিপি আছে, স্বৰলিপি বান্ধি থৈছে যে সেই সুৰটোতে গাব লাগিব আৰু স্বকীয় বৈশিষ্ট্য গীতবিলাকৰ থাকিব। ঠিক তেনেকে বিষ্ণু ৰাভা গীতৰ নাই। বিষ্ণু ৰাভা গীত সেইকাৰণে কয় আৰু জ্যোতি সংগীত কয়, স্বৰলিপি বান্ধি থোৱাৰ কাৰণে। কিন্তু আমি লোকসংগীত বুলি ক'লো নহয়। লোকসংগীত বুলি ক'লে এই বিহু নাম হওক। এই বিহু নামৰ কাৰণে কি কৰিলো, সত্ৰীয়া আমাৰ যিটো মিউজিক বিষয় আছে সেইটোৰ লগত মই হায়াৰ ছেকেণ্ডেৰী কাউন্সিলৰ সচিব থাকোঁতে বিহু এটা বিষয় কৰি দিলো। বহুতে কয় বিহুটোনো বিষয় হয়নে? আচলতে বিহুটো বিষয়ে হয়। বিহুটো বহুত পুৰণা এটা লোক আমাৰ সংস্কৃতি। লোকসংগীত বিহু নামটো, লোকনৃত্য বিহু নাচটো, বিহু নাচ বুলি কোৱা হয়। ঢোলটো, পেঁপাটো এইবিলাক লোকবাদ্য, এইবিলাক চৰ্চা হোৱা দেখি বৰ ভাল পাইছো। সেইকাৰণে বহুত সময় ধৰি বাল্য ভৱন বিদ্যালয়ত আছো। অন্য ঠাইতো মই সেৱাত থাকিলো, বাল্য ভৱনৰ প্ৰশংসা কৰো, কাউন্সিলত থাকোঁতেও কৰো, বা এতিয়া শিৱসাগৰ চৰাইদেউ 2খন জিলাৰ মই 9টা পদবী চম্ভালিব লগা হৈছে। তাত মই এই লোকসংগীতৰে ইণ্টাৰ স্কুল কালচাৰেল কম্পিটিশ্যন পাতিবলৈ লৈছো, যিটো ইয়াত পাতিছিলো, য'ৰ পৰা অনামিকা চৌধুৰীৰ দৰে, মৰিণীৰ পৰা, এই বিদ্যালয়ৰ পৰা প্ৰিয়ংকা ভৰালীৰ দৰে ছোৱালীবিলাক ওলাই গৈ এতিয়া প্ৰতিষ্ঠিত গায়ক গায়িকা হ'বগে পাৰিছে। আমি সকলোতে ডিগ্ৰীটো ল'লে সকলোকে চাকৰিটো দিব নোৱাৰিব পাৰো। এইবাৰ মই 800মান মানে চাকৰি দিছো শিৱসাগৰ আৰু চৰাইদেউ জিলাত। তাত মানে ভাল ভাল গায়ক গায়িকাবিলাকক অলপ নম্বৰ দিয়াই মই তাত সোমোৱাই লৈছো। আৰু এই লোকসংগীত প্ৰতিযোগিতাটো পাতিবলৈ তাত খুব ভাল হ'ব। এই তুলিকা বাইদেউহঁতকে মানে জাজ কৰিবলৈ লৈ যাম। তোমালোক ডাঙৰ হলে তোমালোকেও এদিন জাজেছ কৰিবগে পাৰিবা। এইবিলাক যদি অসমীয়া জাতীয় জীৱনৰ লগত চৰ্চা বা এইখিনি কৰ্মশালা পাতি আমি কৰি নাথাকো, অসমীয়া জাতিটো এদিন কিন্তু নিশেষ হৈ যাব। আৰু হৈ যোৱা উপক্ৰমবিলাক লাহে লাহে হৈছে। কাৰণ অসমীয়া ভাষাটো আমি শুদ্ধকে ক'ব নোৱাৰো। আমি আমাৰ লোকসংগীতবিলাক ভালকে সমাজত চৰ্চা নহয়। এটা ভাল লাগিলে, এওঁলোকে ইমান মনোযোগিক কৰি আছে নহয়, লক্ষ্য কৰি আছো, নিজে কৰিছে। গাবিলাক তন্দুৰুচি লাগিব, এইটো মানে খুব প্ৰয়োজন। ভাল গীত গাটো ৰাতিলৈকে কোনেও মোবাইল নচবা, কোনেও টিভি নাচাবা, সময়মতে পঢ়িবা, সময়মতে খাবা, শুবা, দেখিবা
তোমালোকৰ জীৱনৰ ব্ৰতবিলাক মানি চলাত তোমালোক বহুত উৎসৱ খাবলৈ যাব পাৰিছা। এই যে গীতবিলাক আজি চৰ্চা কৰি আছা, গাইছা, এইবোৰ ঘৰত তোমালোকেও গাই থাকিবা। কাৰোবাৰ যদি ককা আইতা আছে লগত বহুৱাই লৈ গাই থাকিবা, এইটো গাওঁচোন আহা, মানে একো বাদ্য নবজালেও হ'ব। এই চৰ্চা কৰি থাকিলে মনত থাকিব। ক'ৰবাত মানে মন গ'লে তুমি এক্টিভিটি এটা কৰাচোন। কোনোবাই গ'লে ধৰা দিল্লী কোনোবা এখন কলেজত চিট পাই গ'লা, কিবা এটা এক্টিভিটি দেখুৱাচোন, তেতিয়া তোমাৰ মনত পৰি গ'ল এই বাল্যভৱন বিদ্যালয়ত মই এটা মানে গীত গাইছিলোঁ নহয়, বনগীত বা লোকগীত, এইটোকে গাই দিয়ে। ভাষালৈ কথা নাই, তেতিয়া তোমাৰ সেইটো এক্টিভিটি হ'ল। আৰু পিছলে সেই এক্টিভিটিটো যদি বাহিৰা দেশত গৈ মাৰ্জিত ৰূপত উলিয়াই দিয়া, এতিয়া ভাৰতত তেনেকুৱা সংগীতৰ কাম কিছুমান কৰি আছে, যিবিলাক ফক চং বিভিন্ন ৰাজ্যৰ, এইবিলাক বহুত আপগ্ৰেড কৰিছে। আমাৰ অসমীয়া ফক চং আমি আপগ্ৰেড কৰিব পৰা নাই, এইটো খুব বেয়া কথা হৈছে। তোমালোকে কৰিবা বুলি মোৰ দৃঢ় বিশ্বাস। তোমালোকৰ ল'ৰা ছোৱালীকেইটা মোৰ বৰ ভাল লাগিছে আজি যিখিনি এক্টিভিটি কৰিলা। তৃতীয়টো শক্তি আহে আমাৰ, সেইটো শক্তি হ'ল মানসিক শক্তি। মানসিক শক্তি প্ৰবল বৃদ্ধি কৰি মানুহে মেট্ৰিকত ভালদৰে পাছ কৰিব পাৰে, হায়াৰ ছেকেণ্ডেৰীত পাছ কৰিব পাৰে, অসাধ্যকো সাধন কৰিব পাৰে। গতিকে এই মানসিক শক্তি আকৌ ক'ৰ পৰা আহিব? খাই থাকিলে আহিব জানো? মই ক'লো সুষম খাদ্য খালে গাত শক্তি হয়, স্বাস্থ্য ভালে থাকে, গাখীৰ খালে বা হেৰি খালে মগজবিলাক ভাল হয়, বিভিন্ন ফল মূল খালে। আৰু দ্বিতীয়টো ভাল টোপনি হ'লে মানুহৰ শক্তি বৃদ্ধি হয়, সেইটো কথা ক'লো। তৃতীয়টো হ'ল মানসিক শক্তি। মানসিক শক্তি বৃদ্ধি কৰি মানুহে দীৰ্ঘজীৱীও হ'ব পাৰে। কিছুমান মানুহ নমৰো বুলি ক'লে নমৰে নহয়, যিমানে বেমাৰ নহয়। এই বিদেশী কিতাপখনে মোক এই তিনিটা কথা বৰ ভালকে দিলে। মই ভবা নাছিলো যে ভাল টোপনি হ'লে গাত শক্তি হয়, সেইটো জনা নাছিলো। এতিয়া এই কিতাপখন পঢ়াৰ কাৰণে জানিলো। সেইকাৰণে গাৰ্জেনসকলকো কওঁ, শিক্ষকসকলকো কওঁ, ছাত্ৰ ছাত্ৰীসকলকো কওঁ, কিতাপ পঢ়িবা, ভাল ভাল কিতাপ বিচাৰি আনি পঢ়িবা। এতিয়া এই মানসিক শক্তিটো আহিব কেনেকে? আমি পৰৰ চৰ্চা কৰিব নালাগিব, ইজনে সিজনৰ বেয়াটো চৰ্চা কৰিব নালাগে, তেতিয়া মনটো ডাঠ হ'ব। প্ৰশংসা কৰিলে সিজনেও তোমাক প্ৰশংসা কৰিব নহয়, এই ভাল ল'ৰা দেই, গীতে মাতে পঢ়াই ইমান ভাল, এইটো কয় সামৰণি মাৰে। এয়া মঞ্চত প্ৰৱেশ কৰিছে আমাৰ শ্ৰীকৃষ্ণ। প্ৰথমে হেৰি এটা বাঁহী বজাই দিয়ে। টা ষ্টুডেণ্টক এইকেইদিন ৱৰ্কশ্বপ দি মোৰ ভকেলটোত অলপ স্কেচ কৰিছে, গতিকে ভইচটো বৰ ভাল হৈ থকা নাই, গতিকে ক্ষমা কৰিব। তথাপিও শ্ৰীকৃষ্ণৰ ভাৱ বৰ ধুনীয়াকে কৰে হেমন্ত কলিতাই। মই কাউন্সিলত থাকোঁতেই ইয়াৰ পৰা লৈ গৈছোঁ, তাত ৰবীন্দ্ৰ ভৱন, ৰংগ ভৱন, জ্যোতি চিত্ৰবন, তাত কামৰূপ মেট্ৰত IS থাকোঁতে গোটেই ল'ৰা ছোৱালীবিলাকক মই জ্যোতি চিত্ৰবনত এনেকুৱা প্ৰগ্ৰেমবিলাক কৰোৱাইছোঁ। ৰবীন্দ্ৰ ভৱনত পাওঁ। ইয়াৰ পৰা ভাওনাখন লৈ গ'লো, কুলকমল দত্ত আদি কৰি মানে আমাৰ দিলোৰ পৰা আজি পাই গ'লো, ভালেই হ'ল। প্ৰথম এটা লগত গাবই লাগিব। আৰু তাত পাণ্ডু হাইস্কুলত কৰোঁগৈ, আমাক মাতি নাই। উজনি ভাওনাটো কেনেকুৱা চাওঁচোন, তেতিয়া আমি ভালেই পাওঁ আৰু প্ৰৱেশটো আৰু ডাঙৰ ডাঙৰকৈ দি দিওঁ। মই মোৰ লগত পাণ্ডৱ থাকে, যুধিষ্ঠিৰ আৰু শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণ এতিয়া এই শকুনিৰ প্ৰতিশোধ নাটকৰ বচন এভাগি আগবঢ়াব। তাৰপিছতে মই যুধিষ্ঠিৰৰ বচন ভাগ গাই সামৰিম। তোমালোকে মনত ৰাখিবা দেই, নহ'লে অসমীয়া সংস্কৃতি নাথাকিব। কিন্তু গণেশ গগৈদেৱৰ কালজয়ী নাটক শকুনি প্ৰতিশোধ নাটকখনি আমি ভাওনাৰ আকাৰত কৰা হৈছিল। গতিকে ভাওনাখন কৰিবলৈ যাওঁতে কিছুমান বস্তু সংযোজন কৰা হৈছিল। গতিকে তাকে মই প্ৰথম ডাইলগটো মই ক'ব বিচাৰিছোঁ। হে মানৱ, হে ভাৰত, চোৱা ভালদৰে আজি, ভয়ে ভয়ে লাগিছে কন্দল,
সৰু কুৰুক্ষেত্ৰ ৰণ প্ৰাংগণত এক মহান উদ্দেশ্য লৈ ত্যাগ কৰি সুদৰ্শন চক্ৰ হাতে তুলি লৈ পঞ্চজন্য শংখ পাণ্ডৱ পক্ষত থাকি মধ্যম পাণ্ডৱ অৰ্জুনৰ ৰথৰ সাৰথী ৰূপে অৱতীৰ্ণ হল কুৰুক্ষেত্ৰ ৰণ প্ৰাংগণ। এই যুদ্ধ ধৰ্ম যুদ্ধ। এই যুদ্ধৰ ফলতেই পৃথিৱীৰ বহুত অৱধেচনা অন্যায় অবিচাৰ বিবেচাৰৰ অৱসান ঘটাই ধৰ্ম ধ্বজা চিৰদিনৰ বাবে উৰুৱাই ৰাখিম। তাৰ পাছে গান্ধাৰী মাতৃৰ অভিশাপ শিৰে পাতি লৈ অংগত ৰূপী ব্যাধৰ ঘৰত নিজৰ প্ৰাণ দি বিসৰ্জন গুচি যাম আপোন স্থানলৈ। দেখুৱাই যাম জগতবাসীক আমাৰ উদ্দেশ্যৰ কথা। য়দা য়দা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানম অধৰ্মস্য তদাত্মানম সৃজাম্যহম পরিত্রাণায় সাধুনম বিনাশায় চ প্রকৃতম। ধর্ম সংস্থাপনার্থায় সম্ভবামি যোগে। আমাৰ যেতিয়া কুৰুক্ষেত্ৰ মহাৰণ হয় ভাওনাখনত যুধিষ্ঠিৰ আগত যায়, পিছত মানে পাণ্ডৱ গোটেই 4জন যায় নহয়, আমি এনেকে প্ৰৱেশ কৰোঁ বজোৱা। কুৰুক্ষেত্ৰ মহাৰণৰ সময়ত যুধিষ্ঠিৰে ভায়েকহঁতক কয়, ভাইহঁত চাই থাকোতে পিতামহ ভীষ্ম পৰিল হৰসজ্জাত। গুৰু ধন্য চাৰ্যকো কৰিলো হত্যা। কিমান হহিম আৰু দুখৰ বেদনা। নালাগে ৰাজ্যলোক, নালাগে ৰাজহিংসাখন। দুৰ্যোধনে হওক ভাৰতৰ ৰাজৰাজেশ্বৰ। এনেধৰণে মানে ভায়েকহঁতক যুদ্ধ ক্ষেত্ৰত কয় যে দুৰ্যোধনেই ভাৰতখন লওক, তেওঁই ৰাজৰাজেশ্বৰ হওক। এইবিলাক মানে আমি কৰি এনেই ভাল পাওঁ। আমি কোনো পেছাদাৰী নহয়, অপেছাদাৰী। আৰু এইবিলাকেই অসমীয়া জাতীয় প্ৰাণৰ যিখিনি সংস্কৃতি ধৰি ৰাখিব বুলি ভাবিছো। আমাৰ ছাত্ৰ ছাত্ৰীসকলেও অসমৰ অসমীয়া সংস্কৃতিৰ প্ৰতিটো কণা ভাগে ভাগে তেওঁলোকৰ অন্তৰত লৈ পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে আগবাঢ়ি যাব। ইয়াকে কামনা কৰি আজিৰ মোৰ একাষাৰ ইমানতে সামৰিলো। ধন্যবাদ। আমাক যান্ত্ৰিক হ'বলৈ নিদিব, এয়া আমাক যান্ত্ৰিক হ'বলৈ নিদিব।
এইবাৰ কৰিবলৈ মনটো কাম আকৌ একেবাৰ হৰি বল ৰচনা মানৱ দেহা গৌৰৱ কৰিব না ধৰ আকৌ 1 2 3 গো একেবাৰ হৰি বল মন ৰচনা মানৱ দেহা গৌৰৱ কৰিব না আমাৰ যে ঋতু তাই পৰীক্ষা ফেল কৰিলে কালিৰে খাবলৈ আহিছ কালিৰে খাবলৈ আহিছ বল তহঁতৰ লগত তাইক খেলিবলৈ দিব লাগে হা তহঁতৰ কাৰণে তাই মুডটো চেঞ্জ হৈছে তাইক মই ইমান টকা পইচা খৰচ কৰি তাইক মই পঢ়ুৱাইছো সেইবুলি তাই বেয়া ৰিজাল্ট কৰিছে বল খেলিবলৈ দিয় তাই কিন্তু দিনক দিনে বেয়া হৈহে যাব দেই কি ভাবি আছা একো নাই
মইতো বুজা নাই ভালকে ৰাম এনেকে নহয় ডাঙৰকে ডাঙৰকে ঘড়ীটোৱে কয় কোনা টিক 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 সময় গৈছে উৰি ঠিক 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 ঘড়ীটোৱে কয় কোনা টিক 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 সময় গৈছে উৰি ঠিক 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 ভালকে এই ঘড়ীটোৱে কয় কোনা টিক 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 সময় গৈছে উৰি ঠিক 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 ঘড়ীটোৱে কয় কোনা টিক 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 সময় গৈছে নাই হোৱা নহয় এবাৰ কৰিম তুমি ভালকে গাবা দেই ঘড়ীটোৱে কয় কোনা টিক 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 সময় গৈছে উৰি ঠিক 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 ঘড়ীটোৱে কয় কোনা টিক টিক মই নোৱাৰো পাৰিব লাগিব আকৌ এই ঘড়ীটোৱে কয় কোনা টিক 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 সময় গৈছে উৰি ঠিক 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 ঘড়ীটোৱে কয় কোনা মই তহঁতৰ লগত তাইক খেলিবলৈ দিব লাগে তাইক মই দামী দামী মোবাইল দিছো এয়াৰ কণ্ডিচনৰ ৰুমত তাইক থাকিবলৈ দিছো আৰু তহঁতৰ লগত বোকা পানী তাইক থাকিবলৈ দিমনে তাইক আপুনি যান্ত্ৰিক কৰি ৰাখিছে তহঁতক গৈছনে
যান্ত্ৰিক কৰি নেপেলাব ঐ ফ্ৰিজত চলে আকৌ পেলালো ভৱনৰ প্ৰধান শিক্ষায়িত্ৰী জোনালী বাইদেউ, শিৱসাগৰ জিলাৰ বিদ্যালয় পৰিদৰ্শক মহোদয়, বাল্য ভৱনৰ পৰিচালনা সমিতিৰ সভাপতি মহোদয়, লোকগীতৰ শিল্পী মুকুন্দ বৰাদেৱ, মোৰ ভাইটি জাবালী, শিক্ষক শিক্ষয়িত্ৰীসকল, অভিভাৱক অভিভাৱিকাসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিসকল আচলতে সম্বন্ধত মোৰ ভাই ভনী। মই পোনপ্ৰথমেই তোমালোকক এই 9 দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালা খুব সুন্দৰভাৱে সামৰণি কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছোঁ। তোমালোকৰ খুব সৌভাগ্য যে দুজন খুব ভাল শিল্পী তোমালোকৰ প্ৰশিক্ষক হিচাপে তোমালোকে পাইছা। তাৰে ভিতৰত আমাৰ মুকুন্দ বৰাদেৱ নেশ্যনেল ফিগাৰ বুলিয়ে মই ক'ম। তেখেত লোকগীতৰ ওজা বুলি মই ক'ম। তেখেতৰ লগত মোৰো ভাল পৰিচয় আছে। আৰু হেমন্ত কলিতা, তেখেতৰো আমি প্ৰতিভাৰ উমান পাইছোঁ। গতিকে তোমালোক খুবেই ভাগ্যৱান যে তোমালোকে এনে এটা কৰ্মশালাত উপস্থিত থাকি তেখেতসকলৰ পৰা শিকিবলৈ সুবিধা পালা। এইখন বিদ্যালয়ত ময়ো পঢ়িছিলোঁ। মোৰ শৈশৱ কৈশোৰ যৌৱনৰ কিছুদিন এইখন বিদ্যালয়তে মই কটাইছোঁ। ইয়াৰ গছ লতা ধূলি বালি সকলো মোৰ অতি আপোন। আজি এই আপাহতে জোনালী বাইদেৱে মোক মোৰ বিদ্যালয়খনত ভৰি দিবলৈ যি সুযোগ দিলে, যি নিমন্ত্ৰণ কৰি আনিলে, তাৰ বাবে মই তেখেতৰ ওচৰত কৃতজ্ঞ। মই এটা কবিতা লিখিছিলোঁৱেই যে মই যদিও মোৰ বিদ্যালয়খনলৈ সদায় নাহোঁ, কিন্তু মোৰ মনৰ জগতখনত মোৰ বিদ্যালয়খন সদায় থাকে। এইখন বিদ্যালয় আমাৰ অতি মৰমৰ। আৰু মই লিখিছিলোঁ যে বাল্য ভৱন তোমাৰ বাবেই মই আজি মই। এই বিদ্যালয়ে সাৰ পানী খাই মই আজি এখন মহাবিদ্যালয়ত অধ্যাপনা কৰি থাকিবলৈ সুবিধা পাইছোঁ। গতিকে মই এই বিদ্যালয়খনৰ ঋণ কেতিয়াও খুজিব নোৱাৰোঁ। আৰু মাজে মাজে আহি এনেকৈ ইয়াত ভৰি দিবলৈ পালে মই নিজে বৰ গৌৰৱান্বিত হওঁ। এতিয়া আমাৰ দিনত আমি এই একেখন মঞ্চতে, এই মঞ্চ মোৰ খুব প্ৰিয়। মই নাচিছিলোঁ, মই গাইছিলোঁ। গতিকে এই মঞ্চ মোৰ অতি মৰমৰ। এইখন মঞ্চতে আমি নাটক কৰিছিলোঁ। মোৰ দুখন নাটকৰ কথা মোৰ মনতে আছে। মই জয়মতী নাটকখন কৰিছিলোঁ, তাত মই জয়মতীয়ে হৈছিলোঁ। আৰু এখন কৰিছিলোঁ সিঁচা পুখুৰীৰ মাছ। আমি 9-10ত কৰিছিলোঁ সেই দুখন নাটক। তাৰোপৰি আমি সংগীতালক্ষ্য লিখি পেলাই ইয়াত আমি প্ৰদৰ্শন কৰিছিলোঁ। কিন্তু সেই সময়ত আমাক প্ৰশিক্ষণ দিয়াৰ কোনো ব্যৱস্থা নাছিল। আমি নিজে জোনালী বাইদেৱে জানে, মোৰ ঘৰতে নাটকৰ প্ৰেক্টিছ হয়। আমি নিজেই আমি নাটক পৰিচালনা কৰোঁ। নাটকখন লোকৰ বাৰু, কিন্তু আমি নিজেই পৰিচালনা কৰোঁ, নিজেই আহি ইয়াত আকৌ প্ৰদৰ্শনো কৰোঁ। কিন্তু তোমালোকৰ এতিয়া ইমান সুবিধা হৈছে যে বাইদেৱে ইমান ধুনীয়াকৈ বাইদেউ প্ৰমুখ্যে বাকী সকলো শিক্ষক শিক্ষয়িত্ৰীৰ মই নাম ল'ব লাগিব। আজিৰ সভাত উপস্থিত শিৱসাগৰ জিলাৰ বিদ্যালয় পৰিদৰ্শক ডাঙৰীয়া, আমাৰ বিদ্যালয়ৰ অধ্যক্ষা মহোদয়া, আমাৰ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মহোদয়, মোৰ আৰু তুলিকা বাইদেউকে প্ৰমুখ্য কৰি স্কুলৰ প্ৰত্যেকগৰাকী শিক্ষক শিক্ষয়িত্ৰীৰ লগতে মোৰ অগ্ৰজা মৌচুমী বাইদেউকো
সম্ভাষণ জনাইছোঁ, ভাল লাগিছে। আচলতে এইখিনি সময় যিখিনি সময় শেষত ক'বলৈ উঠি আহিছোঁ, এই সময়ত চবৰে পেটটোৱে কলমলাই আছে আৰু সেই পিছফালৰ পৰা চিঞৰি আছে। গতিকে বেছি মই ক'বলৈও নিবিচাৰোঁ, কিন্তু এইখন মঞ্চত উঠি পেলাই এটা অনুভৱ কৰিছোঁ, এটা সময়ত এইখন মঞ্চ আমি এনেকুৱাকৈ ৰেডিমেডকৈ নাপাইছিলোঁ। আমি বেঞ্চবিলাক বান্ধি পেলাই এখন এখনকৈ আমি এইখন মঞ্চ বনাইছিলোঁ আৰু বেছি দিন হোৱা নাই, এই তলেদি সোমাই পেলাই খুঁটাবিলাক বান্ধিব লগা হয়। আৰু সেই সময়খিনি মই ভাবোঁ যে সেই যিখিনি সময়ৰ শিক্ষা, সেই শিক্ষাখিনিৰে আজি আমি কিবা এটা কৰি আছোঁ সমাজখনত, আমি যে সমাজখনৰ কাৰণে বা কিবা এটা কৰিব পাৰিছোঁ, সেই বস্তুখিনি আমাক শিকাই গৈছিলে। আৰু সমাজখনত আজি আমাক এনেকুৱা মানুহৰে দৰকাৰ যি সমাজখনৰ কথা চিন্তা কৰিব পাৰে। আৰু তাৰ কাৰণে আজি তোমালোকৰ কাৰণে যিখন কৰ্মশালা অনুষ্ঠিত হ'ল, এইখনে তোমালোকৰ শিপাডাল মাটিত আৰু বেছি পোত খুৱাব। এই লোকসংগীতে মানুহৰ শিপাডাল মজবুত কৰে। যিমানে ওখ হ'বা, শিপা যদি মজবুত নহয়, তোমালোকৰ জীৱন কেতিয়াও মানে স্থিৰ হৈ থাকিব নোৱাৰে। কেতিয়াও তোমালোকে একো এটা বিশেষ কৰিব পাৰিলেও এটা সময়ত সৰহ হ'বাই। বাৰু বিশেষ কথা নকওঁ, খুবেই ভাল লাগিছে স্কুলখনলৈ আহি লৈ পেলাই। আজি আমাৰ মুকুন্দ বৰাদেৱ, তেখেতৰ লগত বহুদিনীয়া পৰিচয়। তেখেতলোকৰ পৰা যিখিনি শিক্ষা পাবা, সেইখিনি বোধ হয় তেনেকৈ পোৱাটো তোমালোকৰ কাৰণে খুবেই সৌভাগ্যৰ কথা। কাৰণ তেখেতৰ যি আচলতে লোকশিল্পী হাড়েদি মজুৰ, মানে 100% যাক কয়, যি এখন বাদ্য নিজে বনাই তাক বজাই প্ৰদৰ্শন কৰিব পৰা যি ক্ষমতা, খুব কম শিল্পীয়ে পায় আচলতে। আৰু তেনেকুৱা এজন শিল্পী তোমালোকৰ গুৰু হিচাপে পাইছা। গতিকে তেখেতৰ পৰা যিখিনি শিক্ষাৰে যিখিনি উপকৃত হ'বা, মই ভাবোঁ সেয়া তোমালোকৰ ভৱিষ্যতৰ কাৰণে খুবেই সহায়ক হ'ব। বিশেষ নকওঁ, ধন্যবাদ। ছাৰক অকণমান দুআষাৰ চমুকৈ ক'বলৈ অনুৰোধ জনাইছোঁ। তথাপিতো এইকেইদিন এই বিদ্যালয়ৰ লগত জড়িত হৈ নিজকে আচলতে আমি এই যিসকল শিশু ছাত্ৰ ছাত্ৰী দেৱৰ পাৰিজাত সদৃশ, আৰু সেইসকল শিশুৰ লগতে আমি এই কাম কাজবিলাক কৰি ভাল পাওঁ। আমিও জীৱনৰ অভিজ্ঞতাৰে কিছুমান যথেষ্ট কষ্ট কৰি আমি অভিজ্ঞ ব্যক্তিসকলৰ ওচৰত গৈ এই লোকসংগীতসমূহ শিকিছিলোঁ, বা আমাৰ পৰিয়ালৰ আধুনিকতাৰ দিনৰ পৰা এইখনৰ চৰ্চা চলি আহিছে। কিন্তু এতিয়া বৰ্তমান অৱস্থাত মই এটা কথা অনুৰোধ কৰোঁ যে বাল্যভৱন বিদ্যালয়খনে যি এক লোকসংগীতৰ কৰ্মশালাত ভাগ আয়োজন কৰি যি মহৎ উদ্দেশ্য আগত লৈ আগবাঢ়িছে, তাত আমি অংশীদাৰ হিচাপে আচলতে নিজে জড়িত হ'বলৈ পাই নিজে ধন্য মানিছোঁ। এইটো কাৰণে যে আমি মোৰ জীৱনৰ অভিজ্ঞতাৰ পৰা এটা কথা অনুভৱ কৰিছোঁ যে বৰ্তমান সমাজ ব্যৱস্থাত আমাৰ সংগীতৰ যি ধাৰা, সেই ধাৰাটো কিন্তু ছাত্ৰ ছাত্ৰীসকলে আচলতে আমাৰ থলুৱা শব্দটো, যে থলুৱা আমি খোৱা পৰা ধৰি লৈ আমি শুনিবলৈ আমি বহুত পোৱা নাই। কাৰণ আমিও দেখিছোঁ আমাৰ নিজৰ ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালী আছে, আমি তেওঁলোকক কি শুনাইছোঁ বা তেওঁলোকক আমি দিছোঁ কি, সেইটো ডাঙৰ কথা আচলতে। আৰু বাইদেউ বিশেষকৈ এই বিদ্যালয়ে মোক লোকসংগীতৰ কিছু আভাস দিবৰ কাৰণে মাতিলে, আৰু ময়ো খুব কম সময়ৰ ভিতৰত 3 দিনত আমি 2 ঘণ্টাকৈ সময় পাইছোঁ, চেষ্টা কৰিছোঁ তেনেকৈ দিবলৈ। আৰু যিসমূহ গীতত, যিসমূহ সুৰত আমাৰ অসমীয়া জাতিটোৰ কিছুমান সুৰ যিবোৰ অন্তৰ্নিহিত হৈ আছে, যিসকল সংগীতৰ মনীষীসকলে যি সময়ত সেই গীতসমূহ কৰিছিল, লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ বিষ্ণুৰাভা, এইসকলৰ যিসমূহ গীতত, পাৰ্বতী প্ৰসাদ বৰুৱা, ভূপেন হাজৰিকা, শেষত এই যিসমূহ গীতত এই থলুৱা সুৰসমূহ সন্নিৱিষ্ট হৈ আছে, সেই থলুৱা সুৰসমূহ যিসমূহ গীতৰ পৰা আনিছে, আমি সেই গীতসমূহ আচলতে ছাত্ৰ ছাত্ৰীসকলক শিকাবলৈ চেষ্টা কৰিছোঁ। আমি সিমান অভিজ্ঞ নহয়, আমিও এই শিপাৰ সন্ধানতে ধৰি আছোঁ, আৰু আমি